বন্ধু বান্ধৱীসকল আপোনালোকে আছে মিষ্টাৰ বাদন। আজি আমি আপোনালোকক দেখুৱাব লৈছো শুৱালকুছি মানে বৰ্তমান শুৱালকুছিত ৰাতি উজ্জ্বলতাত কেনেকুৱাকৈ জিলিকি উঠিছে সেইটো আপোনালোকক দেখুৱাম। আহক তেতিয়াহ'লে আমি বেছি দেৰি নকৰো। আমাৰ শুৱালকুছিৰ মানে কি যিটো আপোনাৰ সাহিত্য সভাৰ আয়োজন চলি আছে তাত আমি ৰাতি আপোনালোকক দেখুৱাবলৈ লৈছো। আহক তেতিয়াহ'লে আমি অলপ আগবাঢ়ি যাওঁ। আপোনালোকক কৈছিলো যে শুৱালকুছিৰ মানে ৰাতি এতিয়া বৰ্তমান ৰাতিৰ উজ্জ্বলতা কেনেকুৱা হৈছে সেইটো দেখুৱাবৰ বাবে আহিছিলো। আৰু আমাৰ মানে এটা গ্ৰুপ এটা আহিছে, আমাৰ যোনটো বাদন চেনেলৰ গ্ৰুপ সেইটো আমি গোটেইখিনি আহিছো। ইয়াতে দিলীপ আছে আৰু তোমাৰ এইটো নয়ন আছে আৰু আমাৰ পিছফালে দেখুৱাইছো আহিছো এবাৰ। মানে এওঁৰ ওচৰত নাহিলে নহ'ব, কাৰণ আমাৰ যি চেনেলৰ মানে কি মালিক বুলিয়ে ক'ব লাগিব মিষ্টাৰ বাদন। আৰু আমাৰ এয়া বাদনৰ লগৰ নতুন মেম্বাৰ। ঠিক আছে, আমি দেৰি নকৰোঁ তেতিয়াহ'লে আগবাঢ়ি যাওঁ ন। ঠিক আছে, আহিছোঁ। এতিয়া আহি গৈছোঁ আমাৰ শুৱালকুছি মানে যি সাহিত্য সভাৰ মেইন মণ্ডপ বনাইছে, মানে কি মেইন মণ্ডপ বুলি ক'লে মোৰ ভুল হ'ব, মানে কি মেইন যিটো গেট বনাইছে সেই গেটটোৰ ওচৰত আহি গৈছোঁ। ঠিক আছে, আপোনালোক গেটটো দেখুৱাই ল'ব। নৈত স্নানে উদিয়ে সোণালী ৰং মেইন যিটো আপোনাৰ ষ্টেজ বনাইছে ষ্টেজৰ ভিতৰে আছোঁ বৰ্তমান মই। মানে কি গোটেইখিনি পৰিৱেশ আপোনালোকক মই দেখাই দিব খুজিছোঁ লাহে লাহে। মানুহ দেখিছে ৰাতিও মানে চাব অহা মানুহ বহুত হৈছেগৈ। এতিয়া এইবিলাক পাৰ্ট আপোনাৰ মানে কি মানুহ শাৰী পতা লাইন বান্ধি দিছে। এতিয়া আমি আগৰ ফালে যাই আছোঁ। যিখন ষ্টেজৰ মই আগৰ ফালে আহি লৈছোঁ, কমচে কম আপোনাৰ 100 মিটাৰমান ডাঙৰ বনাইছেগৈ। ইয়াত মানে যিসকল লোকে কাম কৰি আছে তেওঁলোকে দিনে ৰাতিয়ে মানে কি কাম কৰি আছে। চাওক কিমান কষ্ট কৰি তেওঁলোকে অসমৰ বাবে মানে কি অসম সাহিত্য সভাৰ কাৰণে আয়োজন কৰি আছে। এইবিলাক মানে কমপ্লিট কৰিব বাবে এয়া আমাৰ লগৰকেইটাক আকৌ এবাৰ দেখাইছোঁ। কি ধুনীয়াকৈ সজাই আছে চাওক এবাৰ। ঐ পাৰ্টনাৰ, দিনে ৰাতি কৰি আছে নেকি? দিয়া ঠিক আছে দিয়া। ষ্টেজৰ ওপৰত উঠি মানে মানুহবিলাকে চাই আছে। ঠিক আছে, আমি এবাৰ ষ্টেজৰ ওপৰলৈ যাব চেষ্টা কৰিম হা। ষ্টেজখন বনাই আছে আপোনাৰ। ষ্টেজখনৰ মানে কি এইবিলাক জাপি দিছে আমাৰ ওপৰত। এবাৰ মানে ওপৰত যাম বুলি কৈছিলোঁ মই আপোনালোকক, ইয়াতে অলপ আগতে কৈছিলোঁ চাগে। ঠিক আছে, এবাৰ ওপৰলৈ গৈ আছোঁ। আপোনালোকে আহক মোৰ লগত, মই যাই থাকোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। ওপৰৰ ফালে যাই আছোঁ। এইবিলাক চব আপোনালোকক দেখুৱাইছোঁ। আপোনাৰ যিটো আমাৰ ধাৰি আছে, ধাৰিত মানে আপোনাৰ ডিজাইন কাটি কি ধুনীয়াকৈ ধাৰি আৰু কাটি তাত আপোনাৰ বিট মাৰি কি ধুনীয়াকৈ বনাইছে। তো অতি মনোমোহাকৈ বনাইছে। আপোনালোকক দেখুৱাইছোঁ এবাৰ মই। অতি ডাঙৰ, কি সুন্দৰ আৰু কি বিশাল এটা ষ্টেজ বনাইছে। ইয়াৰ পৰা আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ তলৰ ছাইডটো দেখুৱাব বিচাৰিছোঁ। ইয়াৰ কাম চলি আছে আকৌ। তলৰ ছাইডটো দেখুৱাইছোঁ, চাই লওক আপোনালোকে কিমান এটা বিশাল পৰিৱেশ। আৰু এইবিলাক আপোনালোকে দেখিছে আগত যি আপোনাৰ এবাৰ জুম কৰিছোঁ আপোনালোকক। আপোনালোকে এওঁলোকৰো লক্ষ্য কৰক, এই অসম সাহিত্য সভাৰ কাৰণে কেনেকৈ এওঁলোকে কামত বিজি হৈ আছে চাওক আপোনালোকে। ৰাতিৰ পৰিৱেশ হ'লেও কিন্তু ৰাতিৰ পৰিৱেশ যেন নাপায়। আপোনালোকক মই দেখুৱাইছোঁ এইবিলাক গছত মানে কি ডিজাইন কাটিছে আপোনাৰ মানে সেই বনাইছে। আৰু সেইটো চাই গোটাই মানে কি গছবিলাকতে লাইট আহি দিছে, কালাৰ কৰিছে। তেনেকুৱা ক্ষেত্ৰত আমাৰ লগৰ কেইজন গ'লগৈ, মই যে তেওঁলোকৰ পিছা কৰোঁ হা। আপোনালোকক বাকী দেখুৱামগৈ।
গ্ৰন্থমেলা বনাইছে, গ্ৰন্থমেলাৰ ভিতৰত আহিছোঁ আমি বৰ্তমান। শিল্পীসকলে দিনে ৰাতি ইয়াত মানে আপোনাৰ আৰ্ট কৰি আছে, কিন্তু কলা শিল্পী বুলি কোৱা আমি। কি ধুনীয়াকৈ বনাই আছে, এইজনী ছোৱালীজনীও বনাই আছে। স্নানে উদিয়ে সোণালী রং বাপুৱে ক'লে এনে বৰ্ণিল সৃষ্টি দুচকুত সপোন সনা জীৱন জয়ত সমূহীয় প্ৰাৰ্থনা নামঘৰে সত্ৰই নিৰাকাৰণ মন্দিৰে মূৰ্তিৰ পুত উপাসনা ঢাক ঢোল খোলকা শাক্ত বৈষ্ণৱৰ সমন্বয়ৰ আৰাধনা ভক্তি বিশ্বাস প্ৰীতি সমন্বয় এই দুয়ো হাতে যাচি সাহিত্য কৃষ্টিৰ এই থানতে বিকশিত কেমেৰাটো মই বাপধন কেমেৰাটো তুমি ধৰাচোন, কাৰণ মানে কি সেই মানুহজনে কিবা চাই আছে, মই তেওঁক সুধিলো বহুত মানে কি ধ্যানত চাই আছে। ৰ'বা মই আগৰ ফালে গৈছো দেই। সম্ভাৱনা ঐ দাদা কি চাই আছে এইপিনে আপুনি? এই আনন্দ মেলা চাই আনন্দ মেলা। আপোনাক এটা কথা সুধো, বিয়া বাৰু কৰাইছে নে আপুনি? কৰাইছে। আপোনাৰ ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীক লৈ আহিবনে নাই ইয়াতে? আহিব লাগিব ন, যিহেতু মানে কি নিজৰ গাঁৱৰে হয়। গাঁৱৰে হয় ঠিক আছে, কি আহিছে গাড়ী ঘূৰা কিবা কিবি পাগলা গাড়ী বুলি কয় যে সেইটো আহিছে ন? এইবিলাক আহিছে গোটেইখিনি আহিছে। এই বাপদান এবাৰ দেখুৱাই দিয়াচোন এইফালে। বাপদানে দেখুৱাই আছে এতিয়া আমাৰ গোটেইখিনি পৰিৱেশ, মানে যিটো আমাৰ মানে কি আপোনাৰ আনন্দ মেলা বা আমাৰ যোনটো মানে কি লাষ্টৰ যিটো অংশ, লাষ্টৰ মানে কি আপোনাৰ পৰিৱেশটোত আমাৰ এই যিজন দাদাক আমি কথা পাতিছিলোঁ, এইজন মোৰ পিছফালে আছে আৰু লগৰজনে হাঁহি আছে পিছফালে আছে, তেওঁকো দেখুৱালোঁ আপোনালোকৰ মাজত। নতুন মানে কি শুৱালকুছিৰে হয় তেওঁ, দেখে মানে এইটো কৈ কিনে বা এইখিনি দেখাই কিনে আমি ভিডিঅ'টোৰ পৰা আজি সামৰণি মাৰিছোঁ। ঠিক আছে, বাই বাই দাদা।